নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। ৰাতিপুৱাই পুৱাই আহি গলো সামগ্ৰী আৰু ইয়াৰ পৰা মানে গুৱাহাটী যাম। গুৱাহাটী যাই আছো আমাৰ লগৰ কেইটাৰ লগত। ৰাতিপুৱা আহি গলো আৰু আমি মানে এটা গ্ৰুপ গৈ আছো। আমাৰ গ্ৰুপৰ মাজত এইটো এটা ইয়াত আছে আৰু গোটেই কেইটা মানে আৰু 5টা এই ষ্টেচনত গুচি গ'ল। এতিয়া মই আছো সামগ্ৰী এইটো ৰাস্তা দি গ'লে সামগ্ৰী হস্পিতাল যায়। এইফালে আছে মেইন হাইৱে ৰোড আৰু আমি যাম এইটো ৰাস্তাৰে সি অকমান গ'লে ষ্টেচনটো আছে। আৰু এতিয়া আমি আছো সেইটো চাওক সামগ্ৰী ষ্টেচন। A few moments later. ফাইনেলি গাইস গুৱাহাটী মোৰ তাতে মই এতিয়া গৈ আছো ষ্টেচনৰ পৰা ওলাম এতিয়া। ইয়াতে আহি ভালকে ফচি গলো মানে চাওক না কিমান বৰষুণ ফুল ফালে বৰষুণ দি আছে। উঠিবা নে ইয়াত? নাই নুঠো, এতিয়া নুঠো, পিছত উঠিম। ব'লা ব'লা। আমি আহি গলো আৰু কি কৰিম এতিয়া, উপায় নাই। আমি এতিয়া বৰষুণত তিতি আছো আৰু ঘূৰি ঘূৰি চাই আছো চাইন্স মিউজিয়ামখন আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো। আৰু এইফালে কি কি মাছ আছে আপোনালোকক সকলোবিলাক দেখুৱাই আছো অকমান যিখিনি পাৰো দেখুৱাই। Never really know what's going on. Look at me sometimes. এইটোতে দেখিব পাৰিছে এইটোতে হয় চাগে অক্সিজেন আহিছে, নহ'লে এইবিলাক মাছ কেনেকৈ বাচি থাকিব। অক্সিজেন আহিছে আৰু এইবিলাক শিলগুটি দি থৈছে। সকলোবিলাকৰ ওপৰত নামবোৰ লেখা আছে কি কি মাছ হয় এইটো। গোটেই চাইন্স মিউজিয়ামখন ইয়াতে কিবা নহয় কিবা এটা মানে এক্টিভিটিজ থাকেই। মানে সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে আৰু ভাল এইবিলাক এক্টিভিটিজ, ডাঙৰ মানুহৰ কাৰণে নহয়। সকলোবিলাক জন্তু মানে ইয়াত পোৱা যায়, মানে এইবিলাক ইয়াত দেখুওৱা হৈছে। সকলোবিলাক জন্তু ইয়াত মানে দেখুৱাইছে। ষ্টেচনত বহি থাকোতে আমাৰ লগত এটা কাণ্ড হৈ গ'ল। মানে মই মোবাইলটো ইয়াতে থৈ দিছো আৰু ইয়াৰ পৰা মানে চোৰ এটা আহি মানে মোবাইলটো লৈ আছে আৰু পিছত ধৰা পৰিছে যে যাৰ মোবাইল মানে মোৰ লগৰটোৰ মোবাইল সেইটোৱে কৈছে চুৰ কৰি আছে বুলি ধৰিছে তাক। তাৰপিছত এইটো তাৰপিছত ই খাল বোলে তাত বোলে কিবা চূণ আছে, চাদা খাই আছিল, তাত বোলে চূণ আছিল কিবা। আমি দরজার মুখতে বহি ললো আৰু ট্ৰেইনৰ ভিতৰত জেগা নাই, কি কৰিম। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। দিয়ক তেন্তে বাই বাই, আজিলৈ বাই।